সপোন দেখে সাগে তুমি কাৰোবাৰ সপোন সাগে তুমি কাৰোবাৰ আপোন সাগে তুমি কাৰোবাৰ হৃদয় লোকল স্বাগতম জনালো সিম্পলি আছামিজলৈ মই নিমেছে আকৌ এবাৰ আজি এটা ভিডিঅ' শ্বুটত আহিছোঁ ভিডিঅ' মানে মোৰ লগৰ এটাই একচুৱেলি এটা গান কৰিছিলে আমি আছাম ইঞ্জিনিয়াৰিং কলেজত থাকোঁতে গতিকে এতিয়া আমি আছাম ইঞ্জিনিয়াৰিং কলেজৰ চৌহদতে উপস্থিত আছোঁ তাৰে আমি কথা পাতি পেলাই এটা ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ গতিকে সেই ভিডিঅ'টো কৰিবলৈ আমি আহিছোঁ মোৰ পিছফালে শ্বুটিং চলি আছে গতিকে আপোনালোকক শ্বুটৰ কিছুমান অংশ দেখুৱাম প্লাছ এই ভিডিঅ'টো কেনেকৈ মেকিং হৈছিলে সেইখিনিও আপোনালোকক দেখুৱাম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট চিয়ৰলি কৰিব সো বন্ধুসকল এতিয়া আমি উপস্থিত আছোঁ এই ভিডিঅ'ৰ ডাইৰেক্টৰ প্লাছ এখেতকতো চিনি পাইছে চাগে ইংলিছ বাইদেউ আমাৰ লগতে এই ভিডিঅ'ৰ হিৰ'ইন হয় গতিকে জানিব বিচাৰিম আপোনাৰ প্ৰথমতে কেনেকুৱা লাগিছে কামটো কৰি পেলাই কি ভাবিছে কামটো কৰি ভাল ইন্দ্ৰাজ মোৰ ভাইটিৰ নিচিনা সি ক'লে গান এটা কৰোঁ পাবলা মই কৈছোঁ হ'ব তেতিয়া মই এ চিত আগত আৰু দুটা আগত কাম কৰিছোঁ মানস সুৰবিনৰ এটা গান কৰিছিলোঁ এটা নহয় নিলি মই থাৰ্ড নম্বৰ গান একেখিনি জেগাতে ইন্দ্ৰাজে ক'লে মোৰ ক'লে তাৰপিছত এই গানটোৰ কাৰণে মোক এজনী ছোৱালীলে মৰম লগা পটককৈ মোৰ ভণ্টি চামন্তীৰ কথা মনত পৰিলে তাক আমি মুন বুলি মাতোঁ মুনক ক'লোঁ মুনে কৈছে মুনক ক'লোঁ অলপ বেলেগকৈ তোমাক ওলাও কৰিবা নেকি কৈছে তাই কৰিম শান্তনুক ক'লোঁ মোৰ ভাইটি সেই আকৌ মুনে ক'ব যি ক'ব চামন্তী আমাৰ ইংলিছ বাইদেউ অ'কে এতিয়া কেনেকুৱা এক্সপিৰিয়েঞ্চ কি চলি আছে কেনেকুৱা লাগিছে এইটো খুব ভাল লাগিছে এণ্ড মই ফাৰ্ষ্ট টাইম একচুৱেলি ইফালে আহিছোঁ এ চি মই অহা নাই আগতে নাই অহা হোৱা নাই মোৰ এণ্ড মানে পাপুদাৰ লগত কাম কৰাৰ আশা বহুত দিনৰ পৰাই আছিলে বাট নাজানো মিলি অহা নাছিলে মানে নাজানো তেওঁ বিজি থাকে ময়ো বিজি থাকোঁ মই নাথাকোঁ গুৱাহাটীত কেতিয়াবা সেইটো কাৰণে মানে আৰু মোৰ বৰ্তমানটো মই চিৰিয়েলতে ব্যস্ত সেইটো কাৰণে বাট ষ্টিল গান এনেকুৱা গান কৰিব পালে আৰু গানটো খুব ধুনীয়া হৈছে এইটো 17-18 তাৰিখে হয়তো ৰিলিজ দিব পাৰে চ' তেতিয়া আপোনালোকে নিজে দেখি পাব এণ্ড আপোনালোকৰ ইংলিছ বাইদেউক অলপ বেলেগ এটা ৰূপত আপোনালোকে দেখিব পাব বহুত বেলেগ চ' সেইটোৱে আৰু আপোনালোকে চাই থাকিব থেংক ইউ এটা নতুন এটা খুব বিগ বাজেট এটা ডাঙৰ এটা কাম আহি আছে আৰু সেইটো এটা কৰিবলৈ গৈ আছে চ' কৰা হৈ গ'ল অলমষ্ট চ' সেইটো আপোনালোকৰ আগত ছাৰপ্ৰাইজ আৰু বহুত ডাঙৰ ছাৰপ্ৰাইজ বাট আজি পাপুদাই আপোনালোকক অলপ হ'লেও হিণ্টছ দিব হয় মই ৰিচেণ্টলি ষ্টেং এণ্টাৰটেইনমেণ্ট মুম্বাইৰ এটা কাম কৰিলোঁ য'ত জি মিউজিক বা ৰিলিজ হ'ব যে জুবিন দাই গাইছে এঞ্জেল ৰায় বুলি ছিংগাৰজনী মুম্বাইৰ আৰু হিন্দী গান হিন্দী জি মিউজিক নেশ্যনেল ৰিলিজ হ'ব তো য'ত অসমৰ বিবেক এক্টিং কৰিছে আৰু আমাৰ আছে এঞ্জেল ৰায় মুম্বাই 7 মাৰ্চ অল অভাৰ ৱৰ্ল্ডত ৰিলিজ কৰিব জি মিউজিকৰ এক নজৰ মই ভিডিঅ'টোৰ হিৰৰ লগত উপস্থিত আছোঁ গতিকে আপোনাৰ পৰিচয়টো দিব চবেইটো চিনি পাইছে চাগে হাই মই শান্তনু শইকীয়া মই ইন্দ্ৰাজ দাৰ এই ৰোমেণ্টিক ভিডিঅ'টোত মানে মোক কাষ্টিং কৰিছে চ' আই এম ভেৰি গ্ৰেটফুল ফৰ ডেট আৰু গানটো মানে খুব এটা মানে 90s ফিল এটা আহিলে যোন সোণোৱালৰ আমি যোন গানত দেখা পাওঁ ভেৰি ৰোমেণ্টিক মানে চ' সেই ফিলটো আহিছে চ' সেইকাৰণে মোৰ খুব ভাল লাগিছে মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ মই মানে আজি দাদাৰ মানে গানৰ পৰাই হওক মানে বিহেভিয়াৰে হওক চব ক্ষেত্ৰতে ভাল লাগিছে একদম নিজৰ দাদাৰ নিচিনাকে মানে কৰিছে মানে চ' সেইকাৰণে ভাল লাগিছে মোৰ এক্সপিৰিয়েঞ্চ ভাল গৈছে আৰু আজিতো পুৰা ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হৈছে এতিয়া অলপ আগবাঢ়িছে গতিকে আৰু লগতে এটা কুৱেশ্যন সুধিব বিচাৰোঁ মই মানে এতিয়া যিটো আমাৰ অসমীয়া ভিডিঅ'ৰ ট্ৰেণ্ড চলি আছে সেই ট্ৰেণ্ডটো হিচাপত কি ভাবে আমাৰ মানে ফিউচাৰ কেনেকুৱা হ'ব আমাৰ ইণ্ডাষ্ট্ৰিটো অলপ মানে লেকিং বিহাইণ্ড মানে যোনটো হেৰিয়ত গৈ আছে কিন্তু এতিয়া দেখিছোঁ মানে বহুত ভাল বুমিং বুলি ক'ব লাগিব নিজৰ এটা হেৰি ষ্টেজত আছে মানে ভাল ষ্টেজত আহি পৰিছে মানে ভাল ভিডিঅ'জ কৰিছে গান কৰিছে মুভিয়ে হওক মুভি ক্ষেত্ৰতো ভাল এতিয়া মুভি ওলাইছে যেনেকৈ ৰিচেণ্টলি আপোনাৰ কথা নদী এখন খুব চাবলগীয়া মুভি হয় তো তেনেকুৱা ভাল মুভিবোৰ ওলাইছে তো চ' ইণ্ডাষ্ট্ৰিটো অলপ গ্ৰ'থ হৈছে আগতকৈ বহুতখিনি গ্ৰ'থ হৈছে থেংক ইউ গতিকে আমি ভিডিঅ' শ্বুটটো চাওঁ এতিয়া কেনেকৈ চলি আছে
আমাৰ লগত এই ভিডিঅ'ৰ আৰু দুগৰাকী এক্ট্ৰেছ উপস্থিত আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা প্ৰথমে পৰিচয়টো দি ল'ব নমস্কাৰ মোৰ নাম শ্ৰী সুইটি বৰুৱা ওকে আৰু আপোনাৰ নমস্কাৰ মোৰ নাম মিছ সংগীতা দাস বাকি কামখিনি কৰি কেনেকুৱা লাগি আছে এতিয়া বহুত ভাল লাগিছে আৰু পাপলু দাৰ লগত আগতো কাম কৰি আহিছো বহুত ভাল লাগিছে কৰি আৰু আশা কৰো আপোনালোকেও ভাল পাব ওকে ভিডিঅ'টো চাব এইটো মেকিং চলি আছে গতিকে সোনকালে ৰিলিজ হ'ব তেতিয়া চাব আপোনালোকে হৈছে বঢ়িয়া 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 মজা হৈছে কমন চালিয়া মজা হাই দে চাবাছ চাবাছ roll playback roll kora beta অলপ বেছি ফুটি লাগে 40 5 6 7 action আহি যোৱা দেখা পাইছা মাতা অলপ জুকুৱা দাক জুকুৱা শুনা মাৰি দিয়া কি চলি আছে এইবোৰ হা অলপ কথা পাতি থাকে গোটেইকেইটা কথা পাতা সিংগাৰৰ লগত উপস্থিত আছো লগতে সিংগাৰ গতিকে এইটো আমি এচিটা ষ্টাৰ্ট কৰা এটা গান হয় কেনেকুৱা লাগিছে তোৰ 10 বছৰ পুৰণা গান বুলি ক'ব লাগিব ন খুবেই ভাল লাগিছে কাৰণ এইটো কমচে কম গানটো ৰিলিজ দিয়া আজি 10 বছৰে হ'ল কিন্তু তথাপিও মানে কি আৰু অকমান ভালকে কৰিম বুলি পেলাই আশা কৰিছিলো সেইটো কাৰণে আকৌ যৰ পৰা মোৰ মানে কি জীৱনৰ পাতনি মেলিছিলে তাতে আকৌ উভতি আহিছো শ্বুটিঙৰ কাৰণে মোৰ লগৰ অনিমেশ শান্তনু ৰূপম সেইকাৰণে সবকে মাতিলো এটা গেট টুগেডাৰ হওক বুলি পেলাই প্লাছ গানটোৰ শ্বুটিঙো হওক বুলি পেলাই তো এতিয়ালৈকে চ' ফাৰ চ' গুড গোটেইখিনি কাম নিয়াৰিকে চলি আছে আৰু এনেকৈ শেষ কৰিম বুলি ভাবিছো ভালকে আৰু কি হ'ব আৰু বাকী এচিটা আহি পেলাই তহঁতৰ কেনেকুৱা লাগিছে বহুত নম্বৰ খুবেই ভাল লাগিছে নষ্টালজিক থেংক ইউ 10 বছৰ আগতে আমি অডিঅ'টো শুনিছিলো এতিয়া ভিডিঅ'টো চাবলৈ পাম আমিও নষ্টালজিকে হৈ আছো এচিখন দেখাব ভিডিঅ' বহুত ফূৰ্তি লাগিছে 10 বছৰ পিছত আকৌ এটা কথা মনত পৰিছে এফালে কি কৰিছিলো ইয়াত কেনেকৈ ইলেকশ্যনৰ প্ৰমোশ্যন কৰিছিলো ডেফিনেটলি আৰু আপোনাৰ কওক আমাৰ ডিপ্ল'মামেন মই আচলতে ডিপ্ল'মা হয় যিয়ে নহওক তাৰপিছত মানে এই চিট পঢ়িলোঁ এইটো মানে এটা এনেই জাষ্ট ফৰ ফান মই কৈছোঁ আৰু তাৰপিছতে আজি আহি ভাল লাগিছে চবৰ লগতে এই যিকেইজন আছে এইকেইজন গোটেইকেইজন হ'ল মোৰ বাবে বিশেষভাৱে আন্তৰিকতা থকা মানুহ এইকেইজন এই যিকেইজন আছোঁ মানে আমি সিহঁতৰ লগত আমি ধেমালিও বহুত কৰিছোঁ ফূৰ্তিও বহুত কৰিছোঁ ফাল্টু কামো বহুত কৰিছোঁ তেনেকুৱা ধৰণৰ কথা থাকে তেনেকুৱা চবৰে তাৰপিছতে এই আৰু ইন্দ্ৰাজ দাকনো বেছিকৈ নকওঁ কিন্তু ক'ম আগৰ পৰা লগ পাই থাকোঁ আচলতে তেখেতে গান বোলা নাখায় মোৰ এটাই টেনশ্যন নাই মই ৰাতি কেতিয়া মোৰ টোপনি ভাঙে মই নিজে জানো আই চাই কওঁ গীটাৰখন উলিয়া বুলি কয় মনত পৰিলে হ'ল মোক গীটাৰ বুজা মানে ৰাতি মই শুই আছো নে কি হৈছে মতলব নাই সেই মই এই গানটো যেতিয়া ষ্টাৰ্ট হৈছিলে তেতিয়া তইতো ইনভলভ আছিলি তেতিয়া অলপ মনত আছে সেইটোৱে কৈছোঁ তাৰমানে আহে আৰু দৰ্জা ঢক ঢকাব চাইকেল দৰ্জা খোল কি হ'ল গান এটা মনত পৰিছে গীটাৰ ধৰ বোলে মচ ষ্টাৰ্ট চিনিয়ৰ একো ক'বৰো নোৱাৰো যিকে নহওক ভাল লাগিছে আজি ইয়াত আহি এচি ইয়াতে বহুত স্মৃতি জড়িত হৈ আছে আমাৰ ভালে হওক বেয়াই হওক তো আমি আজি সঁচাকৈ ক'ব গ'লে আমি ইয়াত নষ্টালজিক হৈ পৰিছোঁ এইটো কামৰ মাজতে এতিয়া চাহৰ বিৰতি চলি আছে সকলোকে অনুৰোধ কৰিছোঁ ইউটিউবত আহি আছে ভিডিঅ'টো চবে লাইক শ্বেয়াৰ কমেণ্ট যি কৰে কৰিব এটা ৰোমান্টিক গান হয় দিব আপোনালোকে চবে ফাৰ্ষ্ট ভিডিঅ' বনাই আছে কষ্ট কৰিছোঁ কিবা এটা সপোন আছিলে সেই সপোনটো আজি মানে কি অকণমান দিঠকত পৰিণত হোৱা যেন অনুভৱ হৈছে চ' ইটছ এ ভেৰি গ্ৰেট ফিলিং কাৰণ প্ৰথমবাৰ মানে কি ভিডিঅ' এটা বনাবলৈ পোৱাটো মানে কি একচুৱেলি ইও মোক বহুত ইনস্পিৰেশ্যন দিছে দেই ইয়াৰ নতুন যোনটো চেনেল আছে চিম্পলি আছামিজ তাৰ পৰাও বহুত শিকিবলগীয়া আছে আৰু ভয়ে শ্বুটিং কৰিছোঁ যিহেতু প্ৰথমবাৰ ওলাইছোঁ কেমেৰাৰ আগত কিন্তু তথাপিও কামটো ভালেই লাগিছে আৰু আশা কৰোঁ ভাল আৰম্ভণি আৰু 8টা গান ওলাইছিলে তেতিয়া এতিয়া আৰু বাকীকেইটা গান আছে গতিকে মোৰ স্বাৰ্থটো পূৰণ কৰি দে মোৰ চেনেলটো কি ক'ব লাগিব কৈ দে তো এখেতে খুব ভাল কাম এটা মানে কি হাতত লৈছে অসমীয়া হিচাপে আমাৰ অসমৰ চেনেল যোনটো চিম্পলি আছামিজ আমিতো বহুত চেনেল দেখি থাকোঁ মানে কি বাহিৰৰ ল'ৰা বা বেলেগ ষ্টেটৰ কিন্তু আমাৰ অসমীয়া হিচাপে এজন অসমীয়াই যে এনেকৈ চেনেল এটা উলিয়াইছে আৰু যিবোৰ ভাল বস্তুবোৰ দেখুৱাই আছে
প্লাছ আমাৰ এইচিত আহিছোঁ যদি আৰু এটা কথা কওঁ এয়াৰ মানে চেনেলটো মানে ফ'ল' কৰোঁ ইয়াৰ পৰা ওলাই যোৱা কিছুমান এণ্টাৰপ্ৰেনিয়ৰ তেওঁলোককো মানে এখেতে কভাৰ কৰিছে তো সেইবোৰ মানে খুব ইনস্পায়াৰিং হয় মানে এই ষ্টৰিবোৰ ঠিক তেনেকৈ মোৰ নিচিনা ধৰক উঠি অহা এজন গায়ক তেখেতেও কভাৰ কৰিছে আৰু বহুত নানা ধৰণৰ গৈ পেলাই এখেতে যায় কেতিয়াবা চিৰিয়াখানা পায়গৈ কেতিয়াবা দৰগাহ পায়গৈ তো সেই অসমৰ এই মানে কি বস্তুবোৰ যে আমাৰ থলুৱা বস্তুবোৰ দেখুৱাই আছে বা অসমৰ ওপৰত বেছ কৰি চেনেলটো বনাই আছে তো সেইটো খুব ভাল লাগিছে মই এখেতক মানে কি ক'ম আৰু বন্ধু হিচাপে বেছি ক'বও নোৱাৰোঁ বাট আই উইচ হিম অল দ্য বেষ্ট থেংক ইউ আৰু বেছি ক'লেও ফুলি যাব চ' আপোনালোকে চাব গানটো ভাল হৈছে ৰোমেণ্টিক গান হয় আৰু আপোনালোকে আশীৰ্বাদ কৰিব বুলি মই আশা ৰাখিছোঁ থেংক ইউ চাগে তুমি কাৰোবাৰ সপোন চাগে তুমি কাৰোবাৰ আপোন চাগে তুমি কাৰোবাৰ হৃদয় চাগে তুমি কাৰোবাৰ প্ৰণয় তথাপি অজানা অবুজ হৃদয়ে তোমাৰে সপোন দেখে চাগে তুমি কাৰোবাৰ সপোন চাগে তুমি কাৰোবাৰ আপোন চাগে তুমি কাৰোবাৰ হৃদয় চাগে তুমি কাৰোবাৰ প্ৰণয়